ইমান গৰমত বেছি মছলা বা তেলজাতীয় বস্তু খাবলৈ বিশেষ এটা মন নাযায়। সেইবাবে আজি মাছৰ বইল ৰেচিপি এটা লৈ আহিছোঁ। একেবাৰে চিম্পল ৰেচিপি, ভিডিঅ'টি শেষলৈকে চাব। হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অন্য এটি কুকিং ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। এয়া কেইপিচমান মই চালানী মাছ লৈছোঁ, অকণমান তেল আৰু নিমখেৰে সানি লৈছোঁ। তাৰপাছত এইখিনি শুকানকৈ অকণমান ভাজি ল'ম। তাৰপাছত এয়া বইল পিছত দিবলৈ আলু, বিলাহী, আদা, নহৰু, পিঁয়াজ আৰু জলকীয়া লৈছোঁ। এইখিনি চিম্পল ৰেচিপি। মাছখিনি মোৰ ভজা হৈছে, ভজা মানে অলপ এনেই ওলোটাই দিছোঁ। তাৰপাছত ইয়াত এতিয়া মই পানী অকণমান বেছিকৈ দিম, যাতে ধুনীয়াকৈ বইল হৈ যায়। অলপ উতল অহাৰ পিছত মই আলুখিনি দিছোঁ আৰু বিলাহীও ইয়াত দি ল'ম। তাৰপিছত আদা, নহৰু, পিঁয়াজ, জলকীয়া সকলোবোৰ একেলগে দি ল'ম। একেবাৰে চিম্পল ৰেচিপি, প্ৰায় সকলোৱে বনায়েই, ময়ো বনাওঁ। সেইবাবে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। যদি ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। ইয়াত সোৱাদ অনুসৰি নিমখ দি দিছোঁ। বিশেষ এটা মছলা দিয়া নাই। গৰমৰ দিনত এনেও মছলা খাবলৈ ভাল নালাগে। এয়া মোৰ বইল ফিছ ৰেচিপি ৰেডি। আজিলৈ আহিছোঁ, আকৌ লগ পাম, বাই বাই।